পোনপ্ৰথমে যাব লাগিব ক্ৰোম ব্ৰাউজাৰত যাই কেনে ইয়াতে সাৰ্চ কৰিব লাগিব pmay.gov.in 2021 ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াতে আছে এটো ক্লিক কৰিব লাগিব ওপৰত যেটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে আহিছে ইয়াতে এটোত ক্লিক কৰিব লাগিব ৰিপৰ্টত ক্লিক কৰিব লাগিব তাৰ পিছত তলত আহি কিনে বেনিফিচিয়াৰী ডিটেইলছ ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি ইয়াতে দিব লাগিব আপোনাৰ ৰাজ্যখনৰ নাম মই মোৰ ৰাজ্যখনৰ নাম দি আছো তাৰ পিছত দিব লাগিব জিলাখনৰ নাম তাৰ পিছত দিব লাগিব ব্লক তাৰ পিছত দিব লাগিব গাঁওখনৰ নাম আপুনি কোনটো গাঁৱত বসবাস কৰি আছে মই মোৰটো দি আছো তাৰ পিছত দিব লাগিব কোন চনৰ 2020-21 এটোত দিব লাগিব এটোত দি আছো মই তাৰ পিছত দিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি যেটো আছে হেতু দিব লাগিব তাৰ পিছত দিব লাগিব ক্যাপচাটো দিয়াৰ পিছত সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত ইয়াতে সম্পূৰ্ণকৈ আহিছে আপোনাৰ গাঁওখনৰ যিকেটা পৰিয়ালৰ আইডি আছে আইডিৰ নাম হৈছে সেইকেটা নাম ইয়াতে দেখাই আছে আপুনি ইয়াতে নিজৰ নামটো আছে নে নাই হেতু চাব পাৰিব যদি ভিডিওটো ভাল লাগে তেনহলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব